নমস্কাৰ, জনতাৰ চকুলৈ স্বাগতম জনাই দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা। ইয়াৰ পৰা ৰাজ্যত নহ'ব আগৰ দৰে পঞ্চায়ত নিৰ্বাচন। অচিৰেই সংশোধন কৰা হ'ব ৰাজ্যৰ পঞ্চায়ত আইন। বিধানসভাৰ আগন্তুক অধিৱেশনত সংশোধন কৰা হ'ব পঞ্চায়ত আইন। আইন সংশোধন সন্দৰ্ভত কেবিনেট উপসমিতিয়ে মুখ্যমন্ত্ৰীক দিছে প্ৰতিবেদন। উপসমিতিৰ নেতৃত্বতে পৰৱৰ্তী কেবিনেটত গ্ৰহণ কৰা হ'ব সংশোধনী প্ৰস্তাৱ। নতুন পঞ্চায়ত আইন অনুসৰি অনুষ্ঠিত হ'ব পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচন। গাঁও পঞ্চায়তৰ সভাপতিৰ পদত নহয় নিৰ্বাচন। বৰ্তমানৰ দৰে পোনপটীয়াকৈ নিৰ্বাচন কৰা নহ'ব গাঁও পঞ্চায়তৰ সভাপতি। প্ৰথমে হ'ব গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ নিৰ্বাচন। নিৰ্বাচিত 10টা ৱাৰ্ড সদস্যৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ'ব পঞ্চায়ত সভাপতি। বৰপেটাত এই ঘোষণা কৰে গ্ৰাম উন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে। জনতাৰ চকু চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।